বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগত মই উপস্থিত হৈছোঁ। তো কেছটো এতিয়া তেনেকুৱা মানে এতিয়া মোৰ দাদাৰ বিয়া অহা ইংৰাজী 11 ডিচেম্বৰত। তো তাৰ কাৰণে এতিয়া আমি ইয়াত বিয়া ঘৰত আহি উপস্থিত হৈছোঁ। ইয়াত কাম চাম লাগি আছোঁ, কিবা কিবি কৰি আছোঁ। আপোনালোকক দেখাই যাম, আপোনালোকে চাই যাব সকলো ভিডিঅ'। মই যিমান পাৰোঁ সিমান আপোনালোকক দেখাব যাম, কি কৰোঁ, এখন অসমীয়া বিয়া কেনেকুৱা ধৰণে হয়, সকলো যিমান পাৰোঁ আপোনালোকক দেখা যায়। আপোনালোকে চাই যাব আৰু চেনেলটো যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু চাই যাব। ৰবাৰ পেণ্ডেল বনোৱা কাম আৰম্ভ হৈছে। এয়া চাই যাওক, আৰম্ভ হৈছে। এয়া আমাৰ দৰাই ফেচিয়েল কৰিছে এতিয়া। বগা বগা লাগিছে, চাওঁ মোৰ স্ক্ৰীনখন চাওঁচোন, মোৰ স্ক্ৰীনখন চাওঁচোন, ঠিকে আহিছে, আহি আছে জানো? পিছত চাব পাব, এতিয়া গ'ল আপোনাৰ সেইখন। গুচি গ'ল নহয়, গুচি গ'ল। পিছত ভিডিঅ' চালে চাব ভাল লাগিছে কিন্তু দেই। বহুত গ্লেজিং আহে দেই মুখখন ন। তো হেল্ল' গাইজ, এতিয়া এইটো তাৰ দুদিন পিছত ষ্টাৰ্ট কৰিছোঁ। মানে সেইদিনাখন কামত লাগি গ'ল আৰু ক'ৰবাত যোৱা হ'ল কাৰণে সেইদিনাখন ব্লগ ইমান বনোৱাই নহ'ল। তো আজি এতিয়া আমি যাব ওলাইছোঁ গাড়ী চাড়ী লৈ গোলাঘাটলৈ, কইনাৰ ঘৰ গোলাঘাটত। তাত যাম, তাত গৈ আমি বিবাহ ভৱন এটা ঠিক কৰিছোঁ, তাতে থাকিম। তাৰপিছত আমি কাইলৈ বিয়া। মই কি কৰোঁ, কি নকৰোঁ আপোনালোকক সকলো দেখাই যাম, আপোনালোকে চাই যাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু হয়নে। আৰু এতিয়া লগাই আছোঁ, দেখাই যাব, চাই যাওক। গেষ্ট হাউচত ৰখিছোঁহি। ইয়াৰ পিছত গেষ্ট হাউচৰ পৰা কাইলৈ বিয়া আছে, কাইলৈ যাম। আজি কিবা এনজয় কৰিলে আপোনালোকক দেখাম, আপোনালোকে চাই যাওক। তাৰপিছত ৰুমটো এনেকুৱাই আৰু, এটা টিভি আছে, AC আছে, তাৰপিছত ইমানটোৱে আৰু ৰুমটো। বিচনাত যি পৰি আছে আৰু দেখা আৰু এইটো ৰুমটো চাই যাওক আপোনালোকে। এয়া আমাক চাহ খাবলৈ দিছে, এয়া ভিতৰৰ ৰুমখিনি মই দেখাব গৈছোঁ, আপোনালোকে চাওক। এইটো ফাৰ্ষ্ট ৰুম, এইটো ফ্ৰণ্ট এণ্ড ৰুম, য'ত আমি অকণমান নাইটল যাব চাগে। এইটো ডাইনিং এৰিয়া, এতিয়া চবেই ৰুটি ভাজি খাইছে। এয়া আমাৰ দৰা খাবলৈ বহিছে, লগত দাদা লাগিছে। এনেকৈ শুই আছোঁ আৰু বৰমা ভাইটিয়েতো চিপছ খাই আছে পূৰা একেবাৰে টপৰককৈ। এনেকৈ শুই আছোঁ আৰু এতিয়া একো কৰিবই নাই, বিচনাতে শুই আছোঁ আৰু। হ'ব যদি অকণমান ওলাই যাওঁ দেখা। অ'কে, এতিয়া লাইন গ'ল মানে সেইকাৰণে এতিয়া কেণ্ডেল লাইট ডিনাৰ হৈছে। এয়া মম জ্বলাই দিছে চবতে, ভাল লাগিছে, এনেকুৱাকৈ কৰি ভাল লাগিছে কেণ্ডেল লাইট ডিনাৰ।
এতিয়া যাবলৈ এয়া জোৰোণৰ সামগ্ৰী সামৰিলে জোৰোণত ওলাইছোঁ আৰু আমি কেনেকুৱা লাগিছে ক'ব। জোৰোণত যাম, তাৰপিছত দেখাইছোঁ আপোনালোকক চাই যাওক। এতিয়া জোৰোণ পাতি চব সেৱা কৰা হ'ল, তাত জোৰোণৰ বস্তুখিনি বাকচত হেৰি কৰি কিনে এতিয়া দেখাইছোঁ আপোনালোকে চাই যাব। এয়া এতিয়া আমি কইনাঘৰ পালোহি। এয়া বনোৱা গাড়ীৰ ভিতৰতে আছে আৰু এইফালে মানুহ গোট খাইছে জোৰোণ দিবলৈ আহিছোঁ আমি চব। এইফালে কইনাৰ মাক আহি আছে। এয়া ইয়াতে জোৰোণ দিয়া হ'ব, সকলো ঠিক কৰা হৈছে ইয়াতে। সকলো বাকচ পাতিবোৰ থৈ বহিছে। আমাৰ কইনা মানে বৌ আহি পালেহি আৰু এতিয়া ইয়ালৈ আনিছে বৌ আহি আছে। এতিয়া আমি আহি পালোহি আৰু কইনা ঘৰ। তাৰপিছত জোৰোণ গৈছোঁ আমি চব ভিতৰত থৈ আহিলোঁ বাকচ চাকচ পাতি। তাৰপিছত আৰু কইনাৰ ওলাই আহিলে এতিয়া জোৰোণ দিব। মই দেখাই আছোঁ, আপোনালোকে চাই যাব। এয়া চাহ জলপান খোৱা যোগাৰ কৰা হৈছে ইয়াতে। সকলো বহিছে চাহ জলপান খাবলৈ। এয়া ভাইটিক বৌয়ে মিঠাই খোৱা নিয়ম এটা আছিলে, সেইটো মিঠাই খুৱাইছে। এতিয়া মানে বিয়া ঘৰৰ পৰা বহুত দূৰলৈ আহি গ'লোঁ, মানে কি বহুত চাউণ্ড আছে, একো ব্লগটো কৰিব পৰাই নাই। মই যিমান পাৰোঁ তেনেকুৱা ভইচ অভাৰ কৰি আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই গৈছে। আৰু চাওক, আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে মোক ছাপোৰ্ট কৰক আৰু কি ক'ম আৰু, চাই থাকক আপোনালোকে, মই দেখাই আছোঁ আপোনালোকক।
এয়া আমাৰ কইনা মই জোৰোণ দিলোঁ পৰা বাহিৰে বাহিৰে আমাৰ আইতাহঁতৰ ঘৰত আহিলোঁ গোলাঘাটতে আইতাহঁতৰ ঘৰ আছে তাৰপিছত ইয়াত অকণমান দেৰি থাকিম তাৰপিছত যাম আৰু ঘৰলৈ মানে আমি য'ত আছোঁ গেষ্ট হাউচটোলৈ তালৈ যাম তাৰপিছত আপোনালোকে চাই যাওক মই আপোনালোকক দেখাই আছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব আৰু চাই যাওক মই দেখাই এতিয়া আমি ওলাই মেলি ৰেডি হ'লোঁ তাৰপিছত মানে এতিয়া আমি কইনা ঘৰলৈ আমি 10টা মানত ওলাব লাগিব 10টা বজাত ওলোৱা টাইম আছে 10টা বজাত ওলাই মেলি তাত বিয়া চিয়া হ'ব মই এতিয়া ৰেষ্ট লৈছোঁ আপোনালোকক যিমান পাৰোঁ তো দেখাই আছোঁ আপোনালোকে চাই গৈছে আৰু চাব যিমান ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ সকলো ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব থেংক ইউ চাই যাওক আমাৰ ধৰা ওলাই ৰেডি এটা ঠাণ্ডা দিন না অংকুৰ এফালে চাই দিয়া কিন্তু মানে আপোনাৰ হেৰি হৈছে শুকাই গৈছে এফালে চাই দিয়া আমাৰ দৰা আজি আৰু কেলে ভাল Sila, Paula Swa. দৰা ওলোৱাৰ আগত অলপ নিয়ম কৰিব লাগে পূজা কৰি ওলাব লাগে সেইকাৰণে ইয়াত নিয়ম কৰা হৈছে দৰা চকুকেইটা জিলিকিছে তুমি বা কোৱা কি মোৰে জান নকৰিবা অভিমান আমি সহায়খন দিব বিচাৰিছিলো এজনী ছোৱালী মাৰ প্ৰেমতে পৰিলে তাই নাম হ'ল অমিয়া দেখিব লাগে তোমালৈ মৰম লাগে তোমালৈ এই যে আমার ফটোগ্রাফার এ মা ও মা এফালে চোৱা ঘৰত দিবা ভৰি আহিছা তুমি মধ্যম ৰাতি কিবা কাৰ্য কৰিবা হেলমেট আছে নাই চাব লাগিব চবা ক'ব পাৰে যে কাৰ কু কাৰ নাতি কাৰ গৃহত দিবা ভৰি আহিছা তুমি মধ্যম ৰাতি কি কাৰ্য কৰিবা সিদ্ধি একো বেয়া প্ৰশ্ন নহয় যদি প্ৰায় উত্তৰ দিয়া নোৱাৰিলে আৰু ঠিক আছে হ'ব যদি নোৱাৰা এনেকুৱা এটা বস্তু দিয়া তাতে প্ৰশ্ন কৰাৰ বাবদ তোমালোকে বেয়া নোপোৱা আমি বেয়া নাপাওঁ এনেকুৱা এটা বস্তু দিয়া এনেকুৱা এটা বস্তু দিয়া জোনালৈ ক'ব পাৰিব জোনালৈ মই ৰখি আছোঁ নিবৰ কাৰণে মুজাফত কেনে ধৰক মুজাফতে হওক ফাইনটো থাকি গ'ল নেকি জপা দিব নাই মই দৰাটো আগত হৈ যাম বে
কেশৰ গন্ধ বিষ্ণু স্বৰূপায় বৰায় নম কপালতে ফুল দুটামান লওক এইটোত পুষ্পং বিষ্ণু স্বৰূপায় বৰায় নম মূৰত দিয়ক এই ধূপডাল ঘূৰাই দিয়ক এইচত ধূপ বিষ্ণু স্বৰূপায় বৰায় নম চাকি গছ এইটো তৈল প্ৰদীপং বিষ্ণু স্বৰূপায় বৰায় নম এই বস্তু ভাল দিয়ক ইদং বস্ত্ৰং বিষ্ণু স্বৰূপায় বৰায় নম আপোনাৰ হে নারায়ণ নিরঞ্জন হে নিরাকার হরি সমস্ত প্রাণীরে প্রভু হে তুমি অধিকারী পানি তুলি রাধা পাছলৈ নাচাবি সাগৰো আহিব ধলিহে ফুল চন্দন তুলসী ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী ভৰিলে নভৰিল রাধা তোমার কলসী গুৰুতৰ বিধি ধৰি ধৰি সমৰ প্ৰধাৱে আমাৰ দৰা ধৰা ফুল টোপনি পুৰা টোপনি মাৰিছে মনে মনে মানে টোপনি মৰা নাই আৰু অলপ অলপকৈ দৰাই কইনাক ব্ৰত ভাঙিছে খৰিকা হেৰি কৰি কিনে বনাই কিনে তই কৰ মামী এইফালে চয়াটো দি দিব অংক ঘূৰি দিয়া
এয়া কইনাৰ পাল হোৱা নাই মই এতিয়া নাই খুলিটো বাজিব নুশুৱে তাৰমানে ইয়াত যিটো নিয়ম কৰিব লাগে আঙুঠি হেৰি কৰা সেইটো খুবা খুবিত হ'ব এতিয়া সেইকাৰণে মূল্য এটা দিলোঁ এতিয়া আমি তিনিচুকীয়ালৈ গমন কৰিম আৰু সকলোৱে ফূৰ্তি পুৰা নাচিছে সকলোৱে পুৰা ফূৰ্তি সকলোৱে পুৰা নাচিছে একেবাৰে আমি দৰা কইনা চব সাজি ৰ'লোঁ এতিয়া আমি যাম তিনিচুকীয়া যাবলৈ ওলাইছে আৰু অঁ এইজন দৰা এয়া কইনা এতিয়া তিনিচুকীয়া গমন হ'ব এতিয়া এইটো দৰা ঘৰ আমি আহি পালোহি তাৰপিছত দৰা আহি পোৱা নাই এতিয়ালৈকে আহিব তেওঁলোক আহক এতিয়া ইয়াৰ মানুহখিনি আকৌ তেওঁলোকক আগবাঢ়িব ৰখি আছে দেখাই আছোঁ আপোনালোকে চাব ইয়াৰ মানুহখিনি আগবাঢ়ি ৰখি আছে তাৰপিছত ইয়াৰ টোপনি চোৱা এইখিনি ফ্ৰেছ চেছো হোৱা নাই এনেই আহিছোঁ আৰু দৰাখিনি আহি ল'ব তাৰপিছত আৰু দেখাই আছোঁ চাই যাওক আপোনালোকে এতিয়া এইটো পাৰ্টিত সোমাইছে দৰা ধৰাই ঢকা দি দিলে এতিয়া পইচা খুজিছে চাই যাওক আমাৰ এজনে আকৌ ৰঞ্জিকি আহিছে চাওকচোন কেনেকৈ কৈছে মোজা তিতাই দিলে পাই বন্ধুসকল ভিডিঅ'টোত ইমানেই আপোনালোকে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ চেনেলটো আগবাঢ়ি যাবলৈ আপোনালোকে সহায় কৰক আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক থেংকছ ফৰ ৱাচিং এণ্ড বাই